হেল্ল' ভিউৱাৰ্ছ, আজি মই গৈ আছোঁ এখন বিয়ালৈ আৰু বিয়াখন আছে শদিয়াত আৰু মই অলপ সোনকালে ওলালোঁ আৰু এয়া মই ডুমডুমালৈ গৈ আছোঁ। ফাৰ্মাচীত সোমাই দৰৱ কেইটামান লৈ ল'লোঁ মাৰ বাবে আৰু এয়া মই গিফ্ট পেকিং কৰাই আছোঁ। গিফ্টত কি লৈছোঁ আপোনালোকক মই নকওঁ। আৰু এয়া আমি আহি পালোঁহি শদিয়া ব্ৰিজ আৰু ইয়াত লাইট ফিটিং কৰি আছে। জানুৱাৰী মানলৈকে কমপ্লিট হ'ব বুলি কৈছে আৰু লগতে মই লৈ ল'লোঁ মাজা বটল আৰু আংকল চিপছ আৰু ধুনীয়াকৈ খাই মই গৈ আছোঁ। আংকল চিপ দেখিছেনে বাৰু? আৰু এয়া আমি পালোঁহি বিয়াঘৰত মানুহ ইমান বেছি নাছিলে আৰু এয়া চাওক আৰু মই ধুনীয়াকৈ খোৱা বাবে আহিলোঁ খাবৰ বাবে আৰু ধুনীয়াকৈ আৰু এতিয়ালৈকে খাই মেলি হ'ল। বিয়াঘৰৰ পৰা আহিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মাৰ বাবে লৈ আনিছোঁ